গুড মৰ্ণিং বন্ধুসকল, ইয়া চাওক নেৰানেপেৰা বৰষুণতে গুৱাহাটীত এনেকুৱা অৱস্থা। এইটো মেচিন লগাই থৈছে, মেচিন এতিয়া আৰু একো কামত নাই। এইটো মেইন ৰোড, এইটো চাওক পানী কেনেকৈ অভাৰফ্ল' হৈ কেনেকৈ আহি আছে। এইটো চাওক মেইন ৰোডৰ অৱস্থা। এইটো হৈছে হাতীগাঁও মেইন ৰোড। নলাৰ ওপৰলৈকে পানী। পানী অৱস্থা নাই আৰু। নলাৰ ওপৰেদিও যাবলৈ ৰাস্তা নাইকিয়া হৈ গৈছে। গুৱাহাটীত বান, এইটো চব গাড়ী দুটা আহি আছে। আৰু এটা গাড়ী, নাযাব বহুত পানী আছে। বাৰু কেনেকুৱা পানী।
অলপ পিছাই দিয়ক নহ'লে আগুৱাই দিয়ক ৰাস্তাটো মানে মানুহ অহা যোৱা কৰি আছে যাব যাব ফূৰ্তি লাগিছে নেকি কেনেকুৱা পানী